ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া শুনা ভালদৰে চলাই আছা আমাৰ চেনেল আনকমন পুষ্পৰ জৰিয়তে মই তোমালোকক মোৰ দশম শ্ৰেণীৰ অসমীয়াৰ ইতিমধ্যে মই সকলো পাঠ শেষ কৰিছোঁ বা কবিতাৰ লগতে শেষ কৰিছোঁ লগতে মই তোমালোকক কেইবাটাও পাঠ আৰু কবিতাৰ প্ৰশ্নোত্তৰসমূহ দিছোঁ আজি মই তোমালোকৰ বাবে কানাইৰ ছাত্ৰী নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ কানাইৰ ছাত্ৰী শ্ৰীধৰ কন্দলী অতি চমু উত্তৰ দিয়া কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি মাতৃ যশোদাক কৈছিল কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল কৃষ্ণই ৪-৫ দিনলৈ টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰিছিল কপিল মুনিৰ মাতৃ কোন আছিল কপিল মুনিৰ মাতৃৰ নাম দেৱহূতি আছিল কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলিক ছলনা কৰিছিল ২ তথাপি তোহাকত দেখনতে দৰত উৰি যায় মোৰ জীৱ এই খাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জীৱ উৰি যায় বুজাই লিখা এই খাৰ শ্ৰীকৃষ্ণৰ উক্তি বালক কৃষ্ণৰ মাতৃ যশোদাক দেখি ভয়তে জীৱ উৰি যোৱা যেন হয় ভগৱান শ্ৰীকৃষ্ণ যশোদাৰ ঘৰত সাধাৰণ বালক হিচাপে আছিল সৰ্বসাধাৰণ মানৱ শিশুৱে যিদৰে মাকলৈ ভয় কৰে কৃষ্ণয়ো মাতৃ যশোদাক ভয় কৰিছিল নন্দ যশোদায়ো কৃষ্ণক সাধাৰণ বালকৰ দৰে ব্যৱহাৰ কৰিছিল সেয়ে কৃষ্ণৰ দুষ্টালিবোৰ দেখি যশোদায়ো খং কৰিছিল কৃষ্ণক উৰালত বান্ধি থৈছিল এছাৰিৰে কোবাইছিল সেয়ে এইবোৰৰ ভয়তে কৃষ্ণই যশোদাক দেখিলে জীৱ উৰি যায় বুলি কৈছে মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল এবাৰ দেৱতা আৰু অসুৰসকলে মিলি ক্ষীৰ সাগৰ মন্থন কৰিছিল তেওঁলোকে মন্দৰগিৰিক মথনি কৰি আৰু বাসুকী নাগক ৰচি কৰি সমুদ্ৰ মন্থন কৰিছিল এই সমুদ্ৰ মন্থনত প্ৰথমতে ওলোৱা বিষ পান কৰি মহাদেৱ নীলকণ্ঠ হৈছিল বিষখিনি শেষ হোৱাত বিষ্ণুৱে ধন্বন্তৰী ৰূপ ধৰি অমৃতৰ কলহ লৈ ওলাই আহিছিল কিন্তু অসুৰসকলে এই অমৃতৰ ভাণ্ডাৰ কাঢ়ি লৈ যায় দেৱতাসকল অমৃতৰ পৰা বঞ্চিত হৈ শৰীৰ শৰণাপন্ন হয় ইফালে অসুৰৰ মাজতো অমৃতক লৈ টনা আজোৰা হয় ভগৱান বিষ্ণুৱে এই সুযোগতে মোহিনী ৰূপ ধাৰণ কৰি অসুৰসকলক আকৃষ্ট কৰে বিষ্ণুৱে ছলনা কৰি দেৱতাসকলক অমৃত আৰু অসুৰসকলক বাৰুণী নামৰ সুৰা ভগাই দিছিল সেই অমৃত পান কৰি দেৱতাসকল অমৰ হৈছিল এইদৰে ভগৱান বিষ্ণুৱে দেৱতাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল মাকক কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা শিশু কৃষ্ণৰ মাক হৈছে যশোদা গোৱালৰ ৰজা নন্দৰ পত্নী যশোদাক সকলোৱে কাঠ বাজি বুলি হাঁহিছিল কিন্তু কৃষ্ণই তেওঁক সেই অপবাদৰ পৰা মুক্ত কৰিলে তথাপিও যশোদাই কৃষ্ণৰ মৰম নুবুজে মাতৃ যশোদাই কটু কথাৰে তিৰস্কাৰ কৰাত কৃষ্ণই অভিমান কৰিছে কৃষ্ণৰ মতে মাকৰ কৃপণ স্বভাৱৰ কথা ক'বলৈ কৃষ্ণই লাজ পায় বাঁহৰ বাঁহী বজাওঁতে কৃষ্ণৰ ওঠ ফাটি গৈছে যশোদাই কৃষ্ণক ৬ ৰতি সোণেৰে বাঁহী এটাকে বঢ়াই দিব পৰা নাই
তেওঁ কৈছে মাকৰ ধনত জুই লাগিব আৰু গাঁতৰ ভিতৰত পোত খাই থাকিব। গৰু চৰাবলৈ যাওঁতে মাকে এমুঠিমান ভাত দি পঠিয়াই, যি কণেৰে তেওঁৰ পেট নভৰে। সৰু গামোচাৰ দৰে পোছাক পিন্ধি গৰু চৰাওঁতে কাঁইতে বিন্ধে, অথচ মাকৰ খবৰেই নাই। যশোদাৰ এইবোৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি কৈছে। চমু টোকা লিখা বামন। বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে 52 মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। দৈত্যৰাজ বলি আছিল শক্তিশালী ৰজা। তেওঁ সকলোকে যি বিচাৰে তাকে দান কৰিছিল, কিন্তু তেওঁ অহংকাৰী হৈ উঠিছিল। সেয়ে ভগৱান বিষ্ণুৱে বামন ৰূপ লৈ বলিৰ যজ্ঞলৈ তেওঁৰ দৰ্পচূন্য কৰিবলৈ আহিছিল। বামনৰূপী বিষ্ণুৱে বলিক 3 পদ ভূমি বিচাৰিছিল। এটা ভৰি মৰ্ত্যত, এটা ভৰি স্বৰ্গত আৰু তৃতীয়টো খোজ বলিৰ মূৰত থৈ দানবীৰ বলিৰ অহংকাৰ বিনাশ কৰি বলিক পাতাললৈ পঠাইছিল। দেৱহূতি। দেৱহূতি স্বয়ম্ভু মুনিৰ কন্যা। কৰ্দম মুনি দেৱহূতিৰ স্বামী আছিল। দেৱহূতিৰ সেৱাত সন্তুষ্ট হৈ স্বামী কৰ্দমই তেওঁক যোগ সম্পদ দান কৰিছিল। ঋষিৰ যোগ বলৰ প্ৰভাৱত দেৱহূতিৰ হেৰুৱা দৈহিক সৌন্দৰ্য ঘূৰাই পাইছিল। দেৱহূতিয়ে হ'ব লাগিছিল। তেওঁ 9 গৰাকী কন্যা সন্তান আৰু একমাত্ৰ পুত্ৰ কপিলক জন্ম দিছিল। মাতৃ দেৱহূতিয়ে পুত্ৰ কপিল মুনিৰ পৰা তত্ত্বজ্ঞান লাভ কৰিছিল। কপিল এজন প্ৰসিদ্ধ মুনি। তেওঁ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক আছিল। কপিল মুনি কৰ্দম মুনি আৰু দেৱহূতিৰ পুত্ৰ আছিল। কপিল মুনিয়ে মাতৃ দেৱহূতিক দিয়া জ্ঞানেই সাংখ্য ভক্তিযোগ। এওঁৰ শাপত খড়গ ৰজাৰ 60,000 পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়। শ্ৰীধৰ কন্দলী। শ্ৰীধৰ কন্দলী শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ 2খন কাব্য পুথি ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। 2খন পুথিৰ ভিতৰত কাণখোৱা পুথিখন অধিক জনপ্ৰিয়। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱীক্ষুদ্ৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। দৈৱকী। দৈৱকী আছিল মথুৰা অধিপতি কংসৰ একমাত্ৰ ভগ্নী আৰু উগ্ৰসেনৰ কন্যা। দৈৱকীৰ স্বামীৰ নাম বসুদেৱ। একমাত্ৰ ভনীয়েক দৈৱকীক ভাতৃ কংসই ধুমধামেৰে বসুদেৱলৈ বিয়া দিছিল। কিন্তু দৈৱকীৰ অষ্টম পুত্ৰই কংসৰ প্ৰাণ ল'ব বুলি হোৱা আকাশবাণী শুনি বসুদেৱক কংসই কাৰাগাৰত বন্দী কৰি থৈছিল। কাৰাগাৰতে দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণৰ জন্ম হয় আৰু বিষ্ণুৰ নিৰ্দেশত বসুদেৱে গোকুলত নন্দ ৰজাৰ ঘৰত কৃষ্ণক থৈ আহে। পাছলৈ দৈৱকীৰ এই পুত্ৰই কংসক বধ কৰি বসুদেৱ দৈৱকীক কাৰাগাৰৰ পৰা উদ্ধাৰ কৰে। কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন কাৰণত অনেক অৱতাৰ ধাৰণ কৰিছিল। তেওঁ নাৰায়ণ ৰূপে অনন্ত সজ্জাত জলত শয়ন কৰি নাভিৰ পৰা ব্ৰহ্মাক উপজাই তেওঁৰ বেদৰ জ্ঞান দি 3 ভুৱন সৃষ্টি কৰিলে। এইটো তেওঁ অসুৰৰ ভয়ত পূৰ্বতে কৃষ্ণক চিন্তা কৰিছিল। তেওঁ চতুৰ্ভুজ ৰূপ ধৰি অসুৰৰ বিনাশ কৰিলে। তেওঁৰ এই ৰূপ দেখি ত্ৰিদশ ঢলি পৰিছিল। বাহুৰ হাতৰ পৰা দিবৰ বাবে মোহিনী ৰূপ ধাৰণ কৰি অমৃত বিতৰণ কৰিছিল, যাতে অসুৰে অমৃত খাই অমৰ হৈ সৃষ্টিৰ বিনাশ নকৰে। দেৱতাসকল
অমৰ হয়। কপিল ৰূপে কৰ্দম ঋষিৰ ঘৰত জন্মগ্ৰহণ কৰি মাতৃ দেৱহূতিক তত্ত্বজ্ঞান দিছিল। বামন ৰূপ ধৰি তেওঁ বলিৰ অহংকাৰ খৰ্ব কৰিলে আৰু ৰজা বলিক পাতাললৈ পঠিয়ালে। কৃষ্ণই গংগাক কপিল মুনিৰ আশ্ৰমেদি পৃথিৱীলৈ বোৱাই আনিছিল আৰু বোৱাই আনোতে বাটতে মহাদেৱে জটাত ধাৰণ কৰি গতি ধীৰ কৰিছিল। কৃষ্ণই এইদৰে বিভিন্ন অৱতাৰ ধাৰণ কৰি কাৰ্য সাধন কৰিছিল। কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিলে? কবিতাটোত কাঠবাজি বুলি যশোদাক কৈছে, ইয়াৰ অৰ্থ সন্তান নথকা তিৰোতা। এই অপবাদৰ পৰা তেওঁ কৃষ্ণই ৰক্ষা কৰিলে। তাৎপৰ্য ব্যাখ্যা কৰা। কাঠবাজি বুলি জগতে সাহয়, দেখিলে সুমৰো হৰি। মই আখিটোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দুখ দূৰ কৰি। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কানাইৰ চাতুৰি নামৰ পাঠপদ্যটোৰ পৰা তুলি অনা হৈছে। উক্ত বাক্যশাৰীৰ যোগেদি ক'ব খুজিছে যে কৃষ্ণই যশোদাৰ ঘৰত জন্ম হৈ যশোদাক কাঠবাজি দুখৰ পৰা মুক্ত কৰিলে। যশোদা হৈছে নন্দৰজাৰ ৰাণী। তেওঁৰ কোনো সন্তান নথকাৰ বাবে জগতে তেওঁক কাঠবাজি বুলি হাঁহে, কিন্তু কৃষ্ণৰ জন্মৰ পাছত এই দুখৰ পৰা মুক্ত হ'ল। কৃষ্ণ আহি তেওঁক এই দুখৰ পৰা মুক্ত কৰিলে, কিন্তু তেওঁ কৃষ্ণক অলপো মৰম নকৰে, বিশ্বাস নকৰে বুলি কৃষ্ণই মাক যশোদাক কৈছে। যশোদা ৰাজৰাণী হৈও কৃষ্ণক 6 ৰতি সোণৰ বাঁহী এটা গঢ়াই দিব পৰা নাই। এনেকৈ ধন সাঁচোতে সাঁচোতে ধনত জুই লাগিব বুলি কৃষ্ণই কৈছে। মোহিনী স্বৰূপে অমৃত পিয়ালো, সাধিলো দেৱৰ কাম। তোমাৰো ঘৰে আখি বৰ যশ পাইলো, লৈলো দধিচুৰ নাম। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কানাইৰ চাতুৰি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। উক্ত বাক্যশাৰীৰ যোগেদি ক'ব খুজিছে যে মোহিনী স্বৰূপে অমৃত খুৱাই দেৱতাৰ কাম সম্পন্ন কৰা কৃষ্ণই যশোদাৰ ঘৰত দধিচুৰ নাম পালে। ভগৱান শ্ৰীকৃষ্ণই অনেক কাৰ্য কৰি বিভিন্ন সময়ত দেৱগণক বিপদৰ পৰা উদ্ধাৰ কৰি আহিছে। তেওঁ অমৃত মন্থনত ওলোৱা অমৃত অসুৰৰ হাতৰ পৰা উদ্ধাৰ কৰি মোহিনী ৰূপ ধৰি দেৱগণৰ মাজত বিতৰণ কৰিছিল। কিন্তু তেওঁ যশোদাৰ ঘৰত জন্ম লাভ কৰি দধিচুৰ নাম পালে। তেওঁক যশোদাই দধিচুৰ বুলি উৰালত বান্ধি থয়, বিভিন্ন শাস্তি দিয়ে। মই নাৰায়ণ জগত কাৰণ, তুমি গোৱালৰ জীৱ, তথাপি তোহাক দেখন্তে দৰত, উৰি যায় মোৰ জীৱ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কানাইৰ চাতুৰি নামৰ কবিতা হ'ব লাগিছিল। কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত বাক্যশাৰীৰ জৰিয়তে ক'ব খুজিছে যে ভগৱান নাৰায়ণৰ যশোদাক দেখিলে ভয়তে প্ৰাণ উৰি যায়। ভগৱান নাৰায়ণে এটি মানৱ শিশুৰূপে যশোদাৰ ঘৰত জন্ম লৈছে। তেওঁ নাৰায়ণ ৰূপে জগত সৃষ্টি কৰি ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল, কিন্তু তেওঁৰ যশোদাক দেখিলে ভয়তে প্ৰাণ উৰি যায়। কাৰণ যশোদাই কৃষ্ণক উৰালত বান্ধি থয়, বিভিন্ন কাৰণত বিভিন্ন শাস্তি দিয়ে। সেইবাবে যশোদাক দেখিলে কৃষ্ণৰ প্ৰাণ উৰি যায়। কৃষ্ণই সাধাৰণ মানৱ শিশুৰ দৰে মাতৃলৈ ভয় লাগে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, মই ইতিমধ্যে তোমালোকৰ কানাইৰ চাতুৰি নামৰ কবিতাটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ দিলোঁ। পিছত বেলেগ পাঠৰ বা কবিতাৰ প্ৰশ্নোত্তৰলৈ মই তোমালোকৰ কাষলৈ পুনৰ আহিম।